নমস্কাৰ সকলোকে আজি আলু আৰু চিৰাৰ কাটলেট বনালো কেনেদৰেনো বনালো তাকে আপোনালোকক দেখুৱাম আহকচোন চাও এই ৰেচিপিটো এই কাটলেটটো বনাবলৈ প্ৰথমতে আমাক চিৰা লাগিব চিৰা একাপতকৈ অকমান বেছি লৈছো প্ৰায় 1.5 কাপ মান আৰু তাত এতিয়া আমি অলপমান পানীৰে তিয়াই থব লাগিব 1 কাপ মান পানী দিছো আৰু এনেদৰে তিয়াই থৈ দিছো অলপ সময় এনেকৈ ৰাখি চিৰাখিনি ঠিক এনেদৰে কোমলিব দিব লাগিব আৰু ইয়াৰ পিছত আমি পানীখিনি আতৰাই পেলাব লাগিব পানীখিনি আতৰাই এতিয়া হাতেৰে খুব ভালকৈ চিৰাখিনি পিটিকি ল'ব লাগিব ঠিক মই যেনেদৰে কৰিছো তেনেকৈ এয়া চিৰাখিনি ভালদৰে পিটিকি লোৱা হৈ গ'ল এতিয়া দুটা আলু বইল কৰি পাত্ৰ এটাত লৈ লৈছো আৰু তাৰ পিছত যিখিনি পিটিকি থৈ দিছিলো চিৰাখিনি সেইখিনিও তাৰ লগত ঢালি দিছো একেলগে আৰু ইয়াৰ পিছত কুটি থৈ দিয়া পিয়াজ দিছো পিয়াজ এটা ডাঙৰ সাইজৰ পিয়াজ দিছিলো আৰু তাৰ পিছত কেঁচা জলকীয়া কুটি থোৱা সৰু সৰুকৈ হেয়াও একেলগে দি দিছো মই ইয়াত জলকীয়া দুটা দিছো আপোনালোকে যদি কমকৈ খায় কমকৈও ব্যৱহাৰ কৰিব পাৰিব এতিয়া আদা নহৰু বটাও আধা চামুচ মান দি দিছো একেলগে লগতে জিৰাৰ গুৰি আধা চামুচ ইয়াত দি দিছো নিমখ এচামুচ দি দিছো হালধি এচামুচ দি দিছো এতিয়া গোটেই বস্তুখিনি একেলগে ভালদৰে হাতেৰে পিটিকি লৈছো এতিয়া এই গোটেই বস্তুখিনি মিক্স কৰি লোৱাৰ পিছত হাতত অকমান মিঠাতেল হানি লৈ এনেদৰে গোল গোলকৈ আকাৰ দি প্ৰথমতে চেপেটা কৰি লৈ এটা এটাকৈ বনাই গৈছো ঠিক এনেকৈ মিশ্ৰণখিনি অকমান বেছিকৈ দি এনেকৈ ডাঙৰ ডাঙৰকৈ 6টা বনাই লৈছো এতিয়া কেৰাহীত মিঠাতেল দি গৰম হ'বলৈ দি এটা এটাকৈ কাটলেট কেইটা এনেদৰে ভাজি যাব লাগিব আপোনালোকে কাটলেট ভাজিবলৈ ৰিফাইন তেলও ব্যৱহাৰ কৰিব পাৰে মই মিঠাতেলে ব্যৱহাৰ কৰিছো এনেকৈ উলট পালটকৈ দি এটা এটাকৈ ভাজি গৈছো আৰু কাটলেট কেইটা অকমান ৰঙচুৱা হলেই নমাব পৰা হৈ যাব আলু আৰু চিৰাৰে বনোৱা এই কাটলেটটো খাবলৈ বহুতেই টেষ্টি হৈছিল অতি কম সময়তে আৰু কম বস্তুৰে বনাব পৰা এই ৰেচিপিটো আপোনালোকেও ঘৰত নিশ্চয় ট্ৰাই কৰিব যদি মই দিয়া ৰেচিপিবোৰ আপোনালোকৰ ভাল লাগে তেতিয়াহলে মোৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যেতিয়া মই পিছলৈ ভিডিও দিও আপোনালোকে যাতে মোৰ ভিডিওবোৰ চাই থাকিব পাৰে আৰু এতিয়ালৈ যিসকলে মোৰ ভিডিওবোৰ চাইছে লাইক কমেন্ট কৰিছে তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো